আর মার এক মারবে না Who's number 30? Here's your new favorite, the King of Kings. এই নিজে দিছো নিশ্চয় সঙ্গে অলপ কি দিছে দিছো নিজে দিয়ে অলপ দে দে দিহিং পাটকাই বৰ্ষাৰণ্য অসমৰ ডিব্ৰুগড় তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ পৰা অৰুণাচললৈকে বিস্তৃত এই বৰ্ষাৰণ্যই 2004 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰে দিহিং পাটকাই বৰ্ষাৰণ্যলৈ নামি আহিছে দুৰ্যোগ এই বৰ্ষাৰণ্যৰ অংশত কয়লা খননৰ অনুমোদন প্ৰদান কৰিছে চৰকাৰে দেখছা আর বিজ্ঞান কি করবার আছে এখন নাটক ফিরতে এমাজন জি রাখছিল ফিরতে কি চাবি দেখা প্রে ফর এমাজন সেভ ফর এমাজন ইতালি খা খবরে নাই এই বুম ডাঙার এখন উত্তর অৰুণাচলৰ একমাত্ৰ বৰ্ষাৰণ্য ধ্বংস হবার আছে খবৰ নাই আৰু এটাৰো হৈ দিয়ে দেউতা ফিল্ম ফেয়াৰ এৱাৰ্ডত 23 কোটি টকা খৰচ কৰিব পাৰে যদি সেই পইচা দি বানপানী কামত খাতলা কৰি এখনি বৰ অসমৰ প্ৰধান সমস্যা বানপানী নহ'লতে এইকাৰণে কৈছোঁ অলপ পঢ়া পাতি কৰ এই ঘূৰি ফুৰি লাভ নাই সমাজৰ এজন সচেতন নাগৰিক হওক এজন সভ্য মানুহ হওক আমাৰ দেশখন আগৰ পৰাই দুখীয়া মানুহে চলিছিল আৰু ভৱিষ্যতলৈকে ন দুখীয়া মানুহে চলাব লাখ টকা উপাৰ্জন কৰি লাভ নাই যদি তোৰ মনটোৱে যদি বেয়া হয় আমাৰ টাইমত কিতাপ কিনিবা পইচা নাছিল ঘাঁহ বেছি পইচা মই আজি কিনে এই কিতাপ কিনিছিলোঁ ৰাস্তা দি বেন পাতি গুচি যায় পঢ়া ঠাণ্ডাত গমেই নাপাওঁ আকৌ গম পাইছা না অলপ সেইকাৰণে পঢ়া পাতি কৰ এই পাকঘৰত বাৰে বাৰে যাই নাথাকিবি কি ৰান্ধছাই এনেকৈ কৈ থাকবা যাই নাথাকিবি অলপ পঢ়া পাতি কৰবি সেইখিনি টাইম বুজি পাইছা হওক মেখ যাই খালি পঢ়া পাতি যেন একো কামেই নাই কেনেকৈ পাৰছি কি দিন আছিল সেইকেইটা কালি এই নেউলি আহাৰ বিয়া খাব গৈছিলোঁ বিয়া খালোঁ একদম গলগলি নাথাকে বিয়া কাজ খাই 3 বছৰ ধৰি ফেল কৰিলা এবাৰ কি ফেল কৰিব মন আছে নেকি মই ক্লাছ 9 পাম তুমি কিন্তু এইটোতে থাকবা চবে যদি পাছে কৰে ফেল কৰিব কাই এটা ক্লাছত 1 বছৰ 2 বছৰকে পঢ়বা লাগে তেতিয়াহে মানুহ জানা হয় একো বুজি নাপাওঁ বিংৰি এই পৰ এই মোক না ছিল তুই বলছ ই জানো নহ কিমান পঢ়িছিলি তই মায়ে কৈছি নহ মোক